গুড ইভিনিং এভৰিৱান। আজি মই মোৰ ষ্টাইলত বনাম চিকেন কাৰী। চিকেন লৈছোঁ মই আধা কেজি। এইখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পাছত মই ইয়াতে অকণমান হালধি আৰু নিমখ তাতে দিম, অকণমান মিঠাতেল, কাৰণ চিকেনখিনিত নিমখটো সোমাই গ'লে অকণমান ভাল লাগে খাই। এইখিনি মই ধুনীয়াকৈ সানি পিনি 10-15 মিনিটমানৰ কাৰণে মই ইয়াক ধুনীয়াকৈ ঢাকি থৈ দিম। ঢাকি থোৱাৰ পাছতে ইয়াতে মই মছলা দিব লাগে। সেই মছলাখিনি মই ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট বনাই ল'ম। মছলা মই লৈছোঁ আদা, নহৰু, কেঁচা জলকীয়া, জিৰা আৰু দুটামান জালুক। কাৰণ আজি বতৰটো বৰষুণৰ বতৰ, সেইকাৰণে ভাবিলোঁ যে অকণমান জালুক দিয়ে চিকেন বনাই খাওঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। এইখিনি পিচি লোৱাৰ পাছতে মই ইয়াতে এতিয়া কেৰাহীখন গেছৰ ওপৰত দি দিছোঁ। কেৰাহীখন অলপ টাইম গৰম হোৱাৰ পাছতে মই ইয়াত দি দিম জোখমতে তেল। তেলখিনি গৰম হয় মই ইয়াতে কাটি ৰাখিছিলোঁ সৰু 3-4টামান পিঁয়াজখিনি এতিয়া মই গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে অলপ ভাজি থাকিম। ভাজি ইয়াতে মই দি দিম এতিয়া আদা, নহৰু, জালুক আৰু জিৰাৰ পেষ্টটো। এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। ভাজি লোৱাৰ পাছতে ইয়াতে মই চিকেনখিনি দি দিম। দেখিছে নহয়, পিঁয়াজখিনি গল্ডেন ব্ৰাউন হ'লেই এতিয়া মই এইখিনি মছলাখিনি দি দিছোঁ তাতে। এইখিনি অলপ কেঁচা গোন্ধটো যোৱালৈকে মই ভাজি ল'ম। বেছিও নাভাজোঁ, কাৰণ জ্বলি গ'লে মছলাটো খাই ভাল নালাগে। এইখিনি ভজা অলৰেডি মোৰ হৈয়ে গৈছে। ইয়াতে মই চিকেনখিনি এতিয়া দি দিম। চিকেনখিনি দি মই ইয়াক 10-15 মিনিটমান ভাজি থাকিম। ভাজি হোৱাৰ পাছতে ইয়াতে মই আলু বেছি নিদিওঁ, কাৰণ মানুহ আমি কমটি, আমি 4জনৰ জোখাৰে বনাইছোঁ। ইয়াতে মই আলু সৰু 4টা দিছিলোঁ। আলুকেইটা দি মই ইয়াত ধুনীয়াকৈ ভাজি থাকিম। আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ' চাই কমেণ্ট কৰি জনাবচোন। কমেণ্ট নকৰেই আপোনালোকৰ এটা লাইক কমেণ্ট পালে মই বহুত আগবাঢ়ি যাব পাৰোঁ আৰু ভালো লাগে ন ভিডিঅ' বনাবলৈ। ইয়াতে মই এতিয়া কটা আলুখিনি দিওঁ। ইয়াক মই ধুনীয়াকৈ ভাজি থাকিম, কাৰণ চিকেনৰ পানীটো ওলাই যোৱালৈকে ভাজি থাকিলে ভাল লাগে চিকেনকণ খাই। ইয়াতে মই মছলা বেছি নাই দিয়া। জিৰা পাউডাৰ দিছোঁ, চিকেন মছলা দিছোঁ, গৰম মছলা দিছোঁ আৰু চিকেন এইটো কিবা মছলা এটা আছিলে সেইটো দিছোঁ। ধুনীয়াকৈ মই এতিয়া এইখিনি ভাজি থাকিম। মছলাখিনি মাংসত মিল যোৱালৈকে ভাজি ইয়াক মই এতিয়া অকণমান সময় কাৰণে ঢাকি দিম। ঢাকি দিয়াৰ পাছত মই ইয়াৰ লগত এতিয়া চিকেনৰ লগত খাবলৈ মই বনাম এতিয়া ৰুটিকেইটা মই এইখিনি চিকেনখিনি ভাজি হোৱালৈকে ৰুটিকেইটা মই ধুনীয়াকৈ বেলি লওঁ। ৰুটি বেলিব নাজানো, তথাপি বনাইছোঁ আৰু। এতিয়া ইয়াতে দি দিছোঁ মই বিলাহী 2টা। এইখিনি এতিয়া ধুনীয়াকৈ ভাজি লৈছোঁ। বিলাহীৰ পানীটো আৰু চিকেনৰ পানীটো ধুনীয়াকৈ মিক্স যায় ইয়াত ঢাকি দিছোঁ। এতিয়া মই ৰুটিকেইটা বনাই ল'ম। এতিয়া ৰুটিকেইটা মাৰি হৈ গ'ল। মই চিকেনকণ লৰাই চাই লওঁ, আকৌ তলত লাগি গ'লে বেয়া লাগিব ন খাই। ডাৱৰীয়া বতৰত কোনে আজি চিকেন খাইছে জনাব দেই কমেণ্ট কৰি। মই কিন্তু ডাৱৰীয়া বতৰত জ্বলা চব্জি এখন হ'লে ভাতকেইটা খায়ো ভাল লাগে। মই কিন্তু ৰুটি নাখাওঁ। ৰুটি খাই মই বহুত বেছি বেয়া পাওঁ। সেইকাৰণে মোৰ কাৰণে মই ভাতকে বনাই লৈছোঁ। আৰু এয়া দেখিছে নহয়, বিলাহীটো সিজি পিনি পূৰা গলি গৈছে চিকেনৰ লগত। ইয়াতে মই এতিয়া অকণমান পানী দি পিনি ঢাকি দিম আৰু আনফালে গেছটো অন কৰি মই ইয়াতে বনাই ল'ম এতিয়া ৰুটিকেইখন। ৰুটিৰ লগত অকণমান গ্ৰেভি টাইপ হ'লে চিকেনটো খাই ভাল লাগে। ইয়াক এতিয়া মই ঢাকি থৈ দিম অলপ দেৰিৰ কাৰণে। এইফালে মই এতিয়া বনাই ল'ম ৰুটি বনাবলৈ মই টাৱা এখন দি ল'লোঁ। তাতে অকণমান ৰিফাইন দি দিম, কাৰণ পূৰা শুকান ৰুটিটো খাই ভাল নালাগে বুলি কৈছিলে কাৰণে মই বোলো ৰিফাইনতে অকণমান বনাই দিওঁ। দেখিছে নহয় কেনেকৈ বনাইছোঁ, ভয়ে বনাইছোঁ ৰুটি।
আৰু ৰুটিটো ইমানেই ডাঙৰ হ'ল, টাৱাখনতকৈ ৰুটিটোহে বেছি ডাঙৰ হ'ল। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ ৰুটি বনাই হৈছে, দেখিছেনে জ্বলিয়ে গৈছে ৰুটি। বনাব নাজানো, কিন্তু ভিডিঅ' বনাব লাগে কাৰণে মই ট্ৰাই কৰি আছোঁ, লাহে লাহে চব শিকিম আৰু। এয়া দেখিছেনে ৰুটি ষ্টাইল, ইফালে সিফালে হৈ গৈছে। ইফালে মোৰ দেখিছে চিকেন হৈয়ে গ'ল। এতিয়া মই চিকেনখিনি ধুনীয়াকৈ অফ কৰি ৰাখি দিম। এইফালে চিকেন লৈ আছোঁ মানে আকৌ ইফালে ৰুটি লাগিয়ে ধৰিব এতিয়া। কি ক'ব, বনাব নজনা মানুহৰ কাৰণে সেইটোৱেই প্ৰব্লেম, দুইফালে বনাই থাকিবলৈ। চিকেনত বেছি পানী নাই দিয়া, সেইকাৰণে অকণমান গ্ৰেভি টাইপৰ ৰাখিছোঁ। আলু চালু সিজিলে ধুনীয়া টেষ্টি হৈছে। এয়া চিকেন হৈ গ'ল, দেখিছে নহয়। এইফালে মোৰ ৰুটিও হ'লেই আৰু। এইখন দেখিছেনে, টাৱাখনতকৈ মোৰ ৰুটিটোহে কিমান ডাঙৰ হৈ গৈছে। সেইটো এটা দেউতাক পৰঠা বনাই দিছিলোঁ। এয়া মোৰ ৰুটি আৰু চিকেন ৰেডি। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। নেক্সট এটা ভিডিঅ' লগ পাইছোঁ। বাই বাই, গুড নাইট।